শুনছে কেতে কি আজি যেনকে সূৰ্যটোৰ পোহৰত চন্দ্ৰটো জিলিকি আছে ঠিক কেনকে তোৰ মুখখন সূৰ্যৰ পোহৰত একদম ঝিলমিলাই আছে হ'ব সদায় এনেকে মিছা কথা ক'ব নালাগে এনেকুৱা হ'লে সূৰ্য মোক হিংসাও কৰিব আৰু লগতে হাঁহিব কিন্তু শুনাচোন তুমি আৰু মই যদি দুয়ো পৃথক হৈ যাওঁ পৃথক হোৱাৰ কথা কৈছা এই কেতে কি যেতিয়াক লাগি আকাশত চন্দ্ৰ সূৰ্য জোন তৰা বেলি উৰ্মি থাকিব যেতিয়াক লাগি সাগৰৰ পানী নদ নদী ভৰলুৰ নলা বৈ থাকিব তেতিয়াক লাগি আমাৰ দুৰো প্ৰেম 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 হৈয়ে থাকিব সঁচা এক্সেলেণ্ট 100% সঁচা এই কেতে কি তই মোৰ জীৱনৰ একেবাৰে আটাইতকৈ ভাল লগা অধ্যায় ৰচন এক মিনিট এইটো ল এইটো কিয় দিছো জানা এই ফুলটোই যেনেকে সূৰ্যৰ ৰশ্মি পাই যেনকে জকমকাই আছে তোমাৰ মুখখানো যাতে এনেকে চিৰ জীৱন জকমকাই থাকে আৰু তুমি আৰু মই তোমাক মানে তোক আজীৱন মোৰ অন্তৰত এনেকে সাৱটি ৰাখিব বিচাৰো চিৰ জীৱন জনম জনম জেনজি আজিকালি চলি এণ্ড্ৰইড মোবাইল চলোৱা চলি কিন্তু এটা কথা ঠিক সি মাক বাপেকৰ কথা নেফলাৱে গতিকে তাক মই এখন বেটাৰী ৰিক্সা দি চাব খুজিছোঁ চাওঁ সি কিমান দিন চলয় যা যি আছে তই ছেকেণ্ড হেণ্ড গাড়ী এখন মোক দি হ'ব দিয়ক দাদা আপুনি পইচা ৰেডি কৰক মই গাড়ী এখন চাই দি দিম দে হ'ব দে কেতে কি তই মোক সঁচা কথা কচোন কি কথা হাপাৰ লগত তোৰ প্ৰেম কিমান দূৰ আগবাঢ়িলে ধেৰ এইজনী কি যে কথাবোৰ কোৱা নহয় হাপা মোৰ ভাল বন্ধুহে বন্ধু বন্ধু বল বুলি ফোনত ইমান কথা পাতিব লাগে নেকি বন্ধুৰ লগতো কথা পতা যায় আৰু যেতিয়া তাৰ মেছেজ আহে তই চোন এক ছেকেণ্ডো নৰখ ৰিপ্লাই দিয় সেইটো কিহৰ লক্ষণ বন্ধুত্ব নে প্ৰেম বুলিয়া তই এইবোৰ কথা মিছাতে বঢ়াই আছ মই নহয় তহঁত দুটা চকু চালে সকলো কথা গম পোৱা যায় মোৰ চকুৱে আকৌ কি কথা কয় পাৰ নাম শুনিলেই তোৰ চকুত প্ৰেমৰ খোজি উদয় হয় তই চাগে আজিকালি চিনেমা বেছি চোৱা কৰিছ আৰু তোৰ হাপাক চোৱা কৰিছ হেৰিজনী তোৰ নহয় বুলিওতো কোৱা নাই ঐ কাইলৈ যদি হাপা আহি পিনি তোক প্ৰপ'জ কৰে যে কেতি কি মই তোমাক ভাল পাওঁ বুলি তই কি কবি বাৰু মই আৰু কি কম হে ভগৱান ইমান দেৰি যদি মই পৰীক্ষা দিলোহেঁতেন মোৰ এতিয়ালৈ চাগে পৰীক্ষা বহি লিখি শেষ গ'লোহেঁতেন কিন্তু তোৰ মুখৰ পৰা সঁচা কথাই নহ'ল মই কম এতিয়া মই ঘৰলৈ যাওঁ তাৰপিছত ভাবি কম তাৰ মানে তই ঘৰত গৈ ভাবি কবি মানে তই না ক'ব নোৱাৰ ন মই সেইটো কথা কোৱা নাই নহয় কিন্তু তই নহয় বুলিওতো কোৱা নাই মই এটা কথা বুজি পাওঁ কি হাপাই তোক বহুত বেছি সন্মান কৰে ন সেইটো হয় হাপাই তোৰ কথা শুনে ন সেইটোও সঁচা কথা তই দুখ পালে সিও দুখ পায় ন এইটোও সঁচা কথা তেন্তে কি মানবোৰ যদি খবৰ ৰাখে সেইটো বন্ধুটো কি থাকিল সেইটোচোন প্ৰেমেই হ'ল তই আচলতে অসম আৰক্ষী CID হ'ব লাগিছিল ঐ সেই চোৱা যাৰ কথা পাতি আছিলো সি আহি আছে কোন এই পিনে Hi beautiful girl what do you discussing তোমালোকৰ বিষয়ে কথা পাতি আছিলো হয় নেকি আমাৰ দুৰো বিষয় আমাৰ দুৰো বিষয় কি আলোচনা কৰি তেনেকুৱা একো নহয় মানে মই কেতিকে খুদি আছিলো যে তোমাৰ লগত প্ৰেম কিমান দিন আগবাঢ়ি প্ৰেম নহয় মানে বন্ধু তোমালোকে ইয়াত বন্ধু খেলি থাকা মই আহিছো কিন্তু মোক বিয়াৰ চিঠিখন দিবলৈ নাপাহৰিবা দেই বাই বাই যাবি দে এটা মেৰুণ্ড খাই যা ঐ এইগিলাখান তাই কি কৈ থৈ গেলে এই বাদ দিয়া তাইৰ কথা গুৰুত্ব নিদিবা বাদ দিলো দে বহুমূত্ৰ ৰোগীয়ে খাদ্য কিমান পৰিমাণে খাব লাগে বহুমূত্ৰ ৰোগীয়ে কম পৰিমাণে খাদ্য খোৱা উচিত মোৰ বহুত চিন্তা লাগি আছে কি ল'ৰাটো পঢ়া শুনাটো মন নিদিয়ে এতিয়া গোটেই দিনটো ঘৰত বহি থাকে ময়ো সেইগিলা কথা ভাবি মোৰো মাথাটো গৰম এনেকে চাকৰি বিচাৰি থাকিলে সি সময়গিলা যাই থাকবো
সেই অঞ্চলটো বুঢ়া হৈ নাযাব তাক কিবা এটা ব্যৱসায় কৰি দিবা পাৰিলে তেতিয়া সেই কথাটো ভাল হ'ব কি ব্যৱসায় মই পেঞ্চনৰ পইচাকেইটা সাঁচি ৰাখছো ভাবছো তাক এখন বেটাৰী ৰিক্সাই কিনি দিওঁ নেকি হা বেটাৰী ৰিক্সা বেটাৰী ৰিক্সা মই চলাম গোটাই গাঁওখনৰ মানুহ হাঁহিবতো হাঁহিব আপোনাৰো ষ্টাফৰ ৰিটায়াৰমেণ্ট মানুহকেইটাই আপোনাকো হাঁহিব গম পাইছা সেই গাঁৱৰ মানুহ টাউনৰ মানুহ যি কয় কৈ থাকক মোৰ মানুহ মহাই যি কয় কৈ থাকক সিহঁতে ৰিটায়াৰমেণ্ট হৈছে আধাত কিন্তু সৎভাৱে তই যদি ইনকাম কৰা সেইটো মোৰ শান্তি মই মৰাৰ আগে আগে তোক কিবা এটা সৎগতি কৰি দিবা পাৰিলে মই বৰ শান্তি পাম ঠিকে কৈছে নিজৰ ভৰিত থিয় হোৱাটোহে আচল মানুহ তেতিয়াহে মানুহ সফল হ'ব পাৰে পাৱাৰ হাউচ খলমাৰিত চলাও মই বেটেৰী গাড়ী আহা মই না খালী গাড়ী 20 টকা লওঁ ভাড়া আমি ছ'চাইটি চকত নামি লবি চন্দন কলিতাক সুধি লবি হাপাৰ গাড়ী তাতেই পাবি আহা মই না খালী গাড়ী মোৰে মই না এচি গাড়ী কোনা মৰাণ জানা তয়ে মোৰে সাধাৰ টেমা কেনেকৈ বুজিম তোৰ মহিমা তামোলপুৰ কুমাৰী কাটা তোক বিচাৰি গৈ পালো লৰু খুন্দা আজি বিকিৰ লগত কালি কুলেনৰ লগত আৰু কিমানৰ লগত লিলি মাই তোৰ কলিজাখন মোৰ খুলি খুলি খালি তোৰ প্ৰেমত মোৰ কি যে লতি ঘটি অহা কালি আহি যাবি চেফটিৰ চকত লগ দিবি আইফোন এটা দিম কিনিবি আই কবাই লেবেল দিবি সঁচা কথা কলো মই নিদিবি মোক ফাঁকি তই বাপেৰৰ ৰঙা চকু নকৰো মই ভয় আগ্ৰাৰে তাজমহল তই মোৰ কলিজাৰে ফাল নকৰো মই ভয় আই ডোন্ট কেয়াৰ সঁচা কথা কলো মই ফাঁকি কিন্তু নেটবি তই তোৰ কাৰণে কাচি ৰাখছো দুটা ৰুমৰ টিঙৰ ঘৰ চলবা পাৰো বেটাৰী গাড়ী সন্মান কৰো আই মাতৃ খুচৰা পইচাৰে থাকে এনি টাইম মোৰ মানি বেগ ভৰি তোৰ এটা কথা উঠৰ কি কথা তই বোলে এইবাৰ বেটাৰী ৰিক্সা এখন ল'বি তই আছিলি আমাৰ সকলোৰে হাপা ভাই এতিয়া হবি হাপা ড্ৰাইভাৰ এটা কাম কৰিবি বেটাৰী গাড়ী পিছফালে লেখি দিবি প্ৰেমত সফল শিক্ষাত বিফল এয়া আজি হাপাৰ জীৱন তোৰ বাপেৰে বোলে আগত ৰেলত চাকৰি কৰিছিলে তই এতিয়া দি বেটাৰী গাড়ীতে কৰিছে তই বৰ লাজ লগা কৰ্ম কৰিলি দেই এখন জামাল শুন চাও মই তহঁতে মোৰ বেটাৰী গাড়ীখন নেদেখছা কিন্তু মই এটা সুযোগ দেখছো সুযোগ পাইছো মানে এই মন্টু জীৱনৰ গতি যিফালে গতি কৰে ধুমুহা যিফালে গতি কৰে ময়ো সেইফালে গতি কৰিম কিন্তু কোনোদিন থমকি নৰাও ডাঙৰ কথা নহয় এইটো ডাঙৰ সপোন ড্ৰিম মোৰ দেউতাৰ পেঞ্চনৰ টকা দি বেটাৰী গাড়ীখন আৰম্ভণি হিচাপে কিনি ললো এইটোৱে মোৰ শেষ লক্ষ্যস্থান নহয় এইটো আৰম্ভণি তোৰ এখন জীৱনৰ প্ৰথমটো চাবি কাঠি প্ৰথমটো ইনকামৰ পথ
তই ইয়াক ভালকে চলাবি দে বাবা। হ'ব দেচোন, ভগৱানৰ নাম লৈ আৰম্ভ কৰ, পিছত দেখা যাব। মা আৰু দেউতা, তহঁতৰ কথা কোনোদিন ফেলে থোৱা নাই, গতিকে মই নেপলাও, গাড়ীখন আৰম্ভ কৰিম। মানুহ যদি হাঁহে ঠাট্টা কৰে, পুলিচ চুলিচে বাটে ঘাটে কিবা কৰে, কিন্তু মই নাচনো। মোৰ সপোন বেটাৰী ৰিক্সা নহয়, মোৰ সপোন বেলেগ। তহঁতৰ কথা নেপলাও কাৰণে মই চলাম আৰু মাই ঢুকি যাওঁ। যা যাওঁ, ভালকে যাবি দে বাবা। দে। তই যি ইনকাম কৰা তোৰ কাৰণেই বাবা, আমাক নালগে। যা ভালকে যা।